একোৱে ৰৈ নাথাকে, মাত্ৰ স্মৃতিবোৰহে ৰৈ থাকে। শৰীৰ সকলোৱে স্পৰ্শ কৰিব পাৰে, কিন্তু মন স্পৰ্শ কৰাৰ ক্ষমতা সকলোৰে নাথাকে। য'ত অধিকাৰ নাথাকে তাত অভিমান আৰু প্ৰত্যাশা মূল্যহীন। প্ৰেম যে সদায় কাষত থাকিয়ে হ'ব তেনে নহয়। কেতিয়াবা বহুত দূৰত থাকিও প্ৰেম হ'ব পাৰে যদি অনুভূতিটো সত্য হয়। কিছুমান সম্পৰ্কৰ বিশেষ একো নাম নাথাকে, যিবোৰ সম্পৰ্ক নিজৰ অজানিতে আত্মাৰ সৈতে মিলি যায়। দুজনেই সলনি হৈ গৈছোঁ, তুমি ইচ্ছা কৰি হৈছা আৰু মই বাধ্য হৈ। জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো হ'ল নিজৰ ভাল বেয়াৰ দায়িত্ব আনৰ হাতত তুলি দিয়াটো। ভাল লগাটো সেইদিনাও আছিল, আজিও আছে, ভাল পোৱাটোহে হেৰাই গৈছে সময়ৰ ব্যৱধানত। সকলো প্ৰেমৰ গল্পতে কাষত অহা নহয়। কষ্ট কেতিয়াও নকমে, মাত্ৰ সহ্য কৰাৰ অভ্যাস হৈ যায়। এজন মানুহে জীৱনত কেতিয়াও সম্পূৰ্ণ সুখী হ'ব নোৱাৰে। কোনোবা নহয় কোনোবা ফালে অপূৰ্ণতা থাকিয়েই যায়। ভিতৰৰ কান্দনক হেঁচা মাৰি ধৰি হাঁহিমুখে থকা মানুহজনেহে জানে দুখ কাক কয়। এজন মানুহে জীৱনত 6 বাৰ হাৰি যায়। প্ৰথমে টকাৰ ওচৰত, দ্বিতীয়তে ভালপোৱাৰ ওচৰত, তৃতীয়তে সময়ৰ ওচৰত, চতুৰ্থতে বিবেকৰ ওচৰত, পঞ্চমতে বন্ধুত্বৰ ওচৰত আৰু অৱশেষত মৃত্যুৰ ওচৰত। কষ্টই মানুহক নকন্দুৱাই, নীৰৱ কৰি ৰাখে। সুখেহে মানুহক কন্দুৱাই, যি এবাৰ আহে আকৌ গুচি যায়। দি যায় পাহৰিব নোৱাৰা কিছু সময় আৰু স্মৃতি, যিবোৰে এজন মানুহক গোটেই জীৱনটোৱে কষ্ট দিয়ে। মানুহে সকলোৰে আগত অভিনয় কৰিব পাৰে, কিন্তু নিজৰ লগত নিজে কেতিয়াও অভিনয় কৰিব নোৱাৰে। সেইবাবে মানুহে মনে মনে কান্দে। একো নহয়, এই কথাৰ মাজত বহুত কিবা লুকাই থাকে। কেতিয়াবা থাকে খং, কেতিয়াবা থাকে ক'ব নোৱাৰা কষ্ট, কেতিয়াবা থাকে আৱেগ মিশ্ৰিত ভাল পোৱা। যদি কোনোবাই আপোনাক ভাল পায়, তেনেহ'লে একো বস্তুৱে তেওঁক আপোনাৰ পৰা আঁতৰত ৰাখিব নোৱাৰিব। আৰু কোনোবাই যদি আপোনাক ভাল পোৱাৰ অভিনয় কৰে, তেওঁ যদি যাব খোজে, কোনেও তেওঁক ধৰি ৰাখিব নোৱাৰে। এয়াই নিৰ্মম বাস্তৱ সত্য। সঁচা হৃদয়েৰে যিসকলে ভাল পাব বিচাৰে, তেওঁলোকে ভাল পোৱা নাপায়। কিন্তু যিসকলে ভাল পোৱাৰ অভিনয় কৰে, তেওঁলোকৰ জীৱনত প্ৰিয় মানুহৰ অভাৱ কেতিয়াও নহয়। আন কাৰোবাৰ সুখৰ কাৰণ হৈ আপুনি যিটো সুখৰ অনুভূতি পায়, সেইটোৱে আটাইতকৈ ডাঙৰ সুখ। আজিও পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে, যিসকলে নিজৰ সুখৰ বাবে আনক কন্দুৱাব পাৰে। আৰু এনেকুৱা কিছুমান মানুহ আছে, যিবোৰে নিজে কান্দি আনক সুখী কৰাৰ চেষ্টা কৰে। প্ৰেম ভাল পোৱা সলনি নহয়, মানুহবোৰহে সলনি হয়। অনুভূতিবোৰ সলনি নহয়, সময়বোৰহে হেৰাই যায়। মানুহ তেতিয়াই কান্দে, যেতিয়া নিজৰ সৈতে যুদ্ধ কৰি হাৰি যায়, যেতিয়া আপোন পৰ হৈ যায় অথবা স্বপ্নভংগ হয়, তেতিয়া বুকুৰ মাজত থকা কষ্টবোৰ চকুপানী হৈ সৰি পৰে। জীৱনত এনেকুৱা কিছুমান প্ৰশ্ন থাকে, যিবোৰৰ উত্তৰ কেতিয়াও পোৱা নাযায়। জীৱনৰ বাটত কিছুমান এনেকুৱা ভুল হৈ যায়, যিবোৰ হাজাৰ চেষ্টা কৰাৰ পিছতো শুধৰাব পৰা নাযায়। কিছুমান কষ্ট বুকুৰ মাজত জন্ম হয়, যিবোৰ চেষ্টা কৰিও ঢাকি ৰখা নাযায়। সেইদৰে কিছুমান মানুহ জীৱনত আহে আৰু হেৰাই যায়, যাক কেতিয়াও পাহৰিব পৰা নাযায়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰি জনাওক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।